নমস্কাৰ আৰু স্বাগতম। আজি মোৰ অতিথি ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা। তেওঁক আমি কেই সপ্তাহমানৰ আগতে ইয়াতে লগ পাইছিলোঁ আৰু সেইদিনা তেখেতৰ লগত কথা পাতি আমি বহুত নতুন নতুন কথা শিকিছিলোঁ। আজি দ্বিতীয়বাৰৰ কাৰণে তেখেতক মাতি আনিছোঁ এটা সম্পূৰ্ণ বেলেগ বিষয় এটাৰ বিষয়ে আলোচনা কৰিবলৈ। ডক্টৰ শৰ্মা, আপুনি যোৱা 12 বছৰ এনে এখন দেশত কাম কৰি আছে যিখন দেশক অৰ্থনৈতিকভাৱে এখন উন্নত দেশ বুলি ধৰা হয়। যদিও আজি ইংলেণ্ড বা ব্ৰিটেইন পৃথিৱীৰ আটাইতকৈ উন্নত দেশ হৈ থকা নাই, তেওঁলোকৰ আগতকৈ কিছু অৱনতি হৈছে, তথাপিতো আমাৰ ভাৰতৰ নিচিনা দেশৰ তুলনাত তেওঁলোক অতি উন্নত দেশৰ ভিতৰত এখন। আৰু আমি পঢ়া শুনা কৰি এইটো কথা জানিব পাৰোঁ যে সেইবিলাক দেশত, যিবোৰ দেশত চমকপ্ৰদ অৰ্থনৈতিক উন্নয়ন হৈছে, উন্নতি হৈছে, মানুহৰ জীৱন ধাৰণৰ মান আমাৰ দেশৰ মানুহে কল্পনা কৰিব নোৱাৰাকৈ উন্নত হৈছে। কিন্তু সেই উন্নতিৰ কাৰণে তেওঁলোকে বহুতো মূল্য দিব লগা হৈছে। কাৰণ আমি ইউৰোপ আমেৰিকাৰ বিভিন্ন উন্নত দেশত পৰিয়ালবোৰ ক্ৰমাৎ ভাগি যাব ধৰিছে, বিবাহ বিচ্ছেদ সমস্যা বাঢ়িছে, বিবাহ ক্ষণস্থায়ী হৈছে আৰু টিনেজাৰ কম বয়সীয়া ছোৱালীৰ গৰ্ভধাৰণ, গৰ্ভপাত এইবোৰ এটা সাধাৰণ সমস্যা হৈছে। আৰু বাঢ়িছে খুব হিংসাৰ প্ৰৱণতা। আনকি আমি দেখোঁ আমেৰিকাৰ স্কুলত এটা ল'ৰাই বন্দুক লৈ তাৰ 20জন সহপাঠীক গুলীয়াই মাৰি দিলে। এইবোৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি বাঢ়িছে। পৃথিৱীৰ আটাইতকৈ উন্নত দেশকেইখনতেই মাদক দ্ৰব্যৰ প্ৰচলনো আটাইতকৈ বেছি, আত্মহত্যাৰ প্ৰৱণতাও তাতেই আটাইতকৈ বেছি। ছুইডেন এখন অতি উন্নত দেশ, সকলো প্ৰকাৰে তাৰ জীৱন ধাৰণৰ মান শুনামতে আনকি আমেৰিকাৰ সাধাৰণ মানুহতকৈ উন্নত। কিন্তু পৃথিৱীৰ যিকেইখন দেশত আত্মহত্যাৰ হাৰ আটাইতকৈ বেছি, সেইবিলাকৰ ভিতৰত এখন হ'ল ছুইডেন। অৰ্থাৎ এই চমকপ্ৰদ উন্নতিৰ কাৰণে সেইবোৰ দেশে খুব কঠিন মূল্যও দিব লগা হৈছে। এতিয়া আমি সেইবোৰ দেশৰ সমকক্ষ হ'বলৈ বা লগ পাবলৈ হয়তো আমি কেইবা দশকো কাম কৰিব লাগিব। কিন্তু আপোনাক মই সুধিব খোজা প্ৰশ্নটো এইটো যে আমি তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা আহৰণ কৰি আমি উন্নতি কৰিম, কিন্তু উন্নতিৰ বিনিময়ত যিখিনি মূল্য দিব লাগে সেইখিনি মূল্য নিদিয়াকৈ আমি কেনেকৈ আমাৰ জীৱন ধাৰণৰ মান, আমাৰ কোৱালিটি অফ লাইফ উন্নত কৰিব পাৰোঁ? এইটো এটা অত্যন্ত সাৰুৱা প্ৰশ্ন। আৰু মই প্ৰথমতে অকণমান ক'ব বিচাৰিছোঁ যে মই সমাজ বিজ্ঞানী নহওঁ বা মই সমাজ বিজ্ঞানৰ ছাত্ৰও নহওঁ, কিন্তু এজন সচেতন ব্যক্তি হিচাপে এইখিনি যিখিনি মই লক্ষ্য কৰিছোঁ, আপুনি কোৱা প্ৰতিটা সমস্যাই তাতে অত্যন্ত ডাঙৰ সমস্যা। আৰু চৰকাৰে সেইবিলাক দেশৰ সমাজ বিজ্ঞানীয়ে এতিয়া তেওঁলোক সঁচাকৈয়ে তেওঁলোকে দেখিছে যে এইবিলাক সমস্যা আমি টেকল কৰিব নোৱাৰোঁ, তেতিয়াহ'লেতো এই যিটো আমি উন্নতি বুলি কৈছোঁ তাৰ কি অৰ্থ থাকিব পাৰে? আৰু হয়, আমি বহুত শিকিবলগীয়া আছে। আপুনি যদি এটাভাৱে চাই, সেই দেশবিলাক একচুৱেলি আমাৰ কাৰণে এখন যেন পৰীক্ষা ক্ষেত্ৰ, যেনিবা সমাজ বিজ্ঞানৰ ছ'চিয়েল ছায়েন্সৰ বহু এক্সপেৰিমেণ্ট তাতে সংঘটিত হৈ গৈছে। গতিকে তাৰে পৰা মই ভাবোঁ যে আমাৰ যথেষ্ট শিকিবলগীয়া আছে। যিহেতু আমি তেওঁলোকক এতিয়া অনুকৰণ কৰি আছোঁ, যিটো বস্তুবাদী সভ্যতা বা যিটো কনজিউমাৰিজিম, আমি সম্পূৰ্ণৰূপে তেওঁলোকক অনুকৰণ কৰিছোঁ, নকল কৰিছোঁ। গতিকে 20 বছৰ পিছত বা 30 বছৰ পিছত হয়তো আমি তেওঁলোকৰ সমকক্ষ হ'মগৈ, কিন্তু লগে লগে তাৰ মূল্য হিচাপে আমি এই গোটেইবিলাক মূল্যই আমি দিব লাগিব। গতিকে আপোনাৰ প্ৰশ্ন যিটো আপুনি সুধিছে যে আমি উন্নতি কৰিম কিন্তু এইবিলাক আমি এভইড কৰিম, এইটোৰ সম্ভাৱনা আছে নেকি? মইতো ভাবোঁ এইটো এটা সাৰুৱা ক্ষেত্ৰ আমাৰ সমাজ বিজ্ঞানৰ ছাত্ৰসকলৰ কাৰণে অধ্যয়ন কৰা, আৰু এটা সঁচাকৈ এটা ষ্টিমুলেটিং ডিছকাশ্যনৰ দৰকাৰ যে আমি কেনেধৰণে এইবিলাক এভইড কৰিব পাৰোঁ। অৱশ্যে মোৰ এইটো পৰিসীমাৰ বাহিৰত, মই এই বিষয়ে অধিক মন্তব্য মই কৰাটো অনুচিত হ'ব। পৰিহাৰ কৰা কামটো অতি কঠিন হ'ব পাৰে এই কাৰণেই যে আজিকালি যিহেতু এখন ৱায়াৰ্ড ৱৰ্ল্ড, আজিকালি গোটেই পৃথিৱীখন ইলেক্ট্ৰনিক মিডিয়া, ইণ্টাৰনেট, কম্পিউটাৰ, এই গোটেইবোৰে সমগ্ৰ পৃথিৱীখন এনেকুৱাকৈ এক কৰি পেলাইছে, প্ৰকৃত অৰ্থত মানে বিশ্বায়ন হৈছে। আজি পৃথিৱীৰ এটা দেশত যিটো ঘটনা হয়, যেনেকৈ আজি ৰোগ এটা হ'ল, আজি অষ্ট্ৰেলিয়াত কিবা এটা ৰোগ হ'লে আজি 200 বছৰ আগতে সেই ৰোগটো ভাৰতবৰ্ষলৈ কেতিয়াও হয়তো নাহিলেহেঁতেন। আজিকালি বিমান ভ্ৰমণৰ দিনত
আজি অষ্ট্ৰেলিয়াত যিটো ৰোগ হ'ল 24 ঘণ্টাৰ ভিতৰতে সেইটো ভাৰতলৈকো আহি গ'ল ঠিক তেনেকৈ এই জীৱন ধাৰণৰ যিবোৰ নতুন নতুন মানদণ্ডই বুলি কওক বিলাস ব্যসন এই গোটেইবোৰ বস্তু আমেৰিকাত যিটো হয় বিলাতত যিটো হয় সেইটো ভাৰতবৰ্ষ আহি পাবলৈ এসপ্তাহো নালাগে গতিকে তেনেস্থলত আপুনি তেওঁলোকে যিখিনি মূল্য দিব লগা হৈছে সেইখিনি মূল্য আমি নিদিয়াকে থাকিব পাৰিম এইটো কেনেকৈ আশা কৰিছে আমি যদি সেই মূল্য দিবলগীয়া হয় মইতো নাভাবোঁ যে 50 বছৰ পিছত বা যেতিয়া আমি তেওঁলোকৰ পৰ্যায় প্ৰথম কথা তেওঁলোকৰ পৰ্যায় আমি অৰ্থনৈতিক দিশৰ পৰা আমি 100 বছৰটো নাপাওঁ এইটো একেবাৰে অৱধাৰিত দৰকাৰো নাই কিন্তু তেওঁলোকৰ যিখিনি তেওঁলোকৰ যি এই কুপ্ৰভাৱ যিবিলাক আপুনি উল্লেখ কৰিলে সেইবিলাক কিন্তু আমি তৎক্ষণাতেই পাম আপুনি কোৱা ধৰণে যিটো গ্লোবেল ভিলেজ হৈ পৰিছে কিন্তু মই তাতে দেখিছোঁ নিউজ পেপাৰৰ আৰ্টিকল পঢ়ি বা দুই এজন মানুহৰ লগত কথা পাতি যে তেওঁলোকে একচুৱেলি চিন্তা কৰিছে যে আমি এই কামটো এই ধৰণে কৰা হ'লে এই বস্তুটো আমি এভইড কৰিব পাৰিলোহেঁতেন নেকি তাৰমানে তেওঁলোকে ভাবিছে যদি ঘড়ীটো তেওঁলোকে ওলটাই দিব পাৰিলেহেঁতেন তেওঁলোকে কিছু কাম বেলেগ ধৰণে কৰিলেহেঁতেন গতিকে এইটোৰ পৰা আমি নিশ্চয় শিকনি ল'ব পাৰোঁ কিন্তু এটা কথা নহয় মোৰ এইখিনিতে মনত পৰিছে আজি ইউৰোপে আনকি ইংলেণ্ডেও যিজন মানুহৰ পৰা এইবোৰ শিক্ষা ল'ব খুজিছে তেওঁ কিন্তু মহাত্মা গান্ধী সঁচাকৈ ইউৰোপত গান্ধীজীৰ বিষয়ে ইমান চৰ্চা হ'ব ধৰিছে আনকি আপোনাৰ ইংলেণ্ডত এই শ্ৰমিক পাৰ্টিজন নেতা কেমেৰুন তেওঁ কাৰ্যভাৰ লৈয়ে তেওঁ প্ৰথম কৈছিলে যে আমি গান্ধীৰ পৰা আমি শিকিব লাগিব গান্ধীয়ে কৈছিলে মানে ইফ ইউ ৱান্ট টু চেঞ্জ ইউ উইল হেভ টু বি দ্য চেঞ্জ তুমি সমাজখন পৰিৱৰ্তন কৰিবলৈ বিচৰাৰ আগতে নিজকে পৰিৱৰ্তন কৰিবলৈ বিচৰাৰ আগতে ইউ উইল হেভ টু বি দ্য চেঞ্জ আচ্ছা নিজে উইদাউট বিং চেঞ্জ ইয়ৰ চেল্ফ ইউ কেনট চেঞ্জ ইয়ৰ চেল্ফ গতিকে এটা হ'ব পাৰে যে সেইটো আমি গান্ধীজীৰ পৰা আজি ইউৰোপে শিকিবৰ চেষ্টা কৰিছে আমেৰিকাই শিকিবৰ চেষ্টা কৰিছে কিন্তু আমাৰ ভাৰতবৰ্ষ নিজৰ মানুহজনৰ পৰা আমি শিকিবলৈ চেষ্টা কৰা নাই এই বিষয়ে মই এটা বাক্য কওঁ সেইটো আপুনি একমত হয়নে নহয় তেতিয়াই বুজা যাব যে মানে যিটো দৰিদ্ৰতা এটা অভিশাপ ঠিক তেনেকৈ প্ৰাচুৰ্যও এটা অভিশাপ প্ৰাচুৰ্য এতিয়া গোটেই ইউৰোপ আমেৰিকাই ভুগিছে প্ৰাচুৰ্যৰ অভিশাপৰ পৰা আমি ভুগিছোঁ দৰিদ্ৰতাৰ অভিশাপৰ পৰা এই দুটাৰ মাজত এটা সামঞ্জস্য স্থাপন কৰিব লাগিব দৰিদ্ৰতা দূৰ কৰিব লাগিব কিন্তু কেৱল মিলিয়নিয়াৰ বিলিয়নিয়াৰ হোৱাৰ পিছত যদি দৌৰি থাকোঁ তেতিয়াহ'লে আমি এইবোৰ মূল্য বোধহয় দিবই লাগিব মই আপোনাৰ লগত একেবাৰে একমত মই ক'বলৈ অকণমান দ্বিধাবোধ কৰিছিলোঁ যে আমি যদি অকল বস্তুবাদী কনজিউমাৰিজিম এইবিলাকৰ পিছতেই দৌৰোঁ তেতিয়াহ'লে এইবিলাক ফল অৱধাৰিত আমি যদি সামঞ্জস্য ৰক্ষা কৰিব পাৰোঁ আমাৰ হাজাৰ বছৰীয়া সভ্যতাৰ যি শিকনি আমি যদি কিছু সামঞ্জস্য ৰক্ষা কৰিব পাৰোঁ মই ভাবোঁ যে আমি যেনে ধৰক আজি মোৰ পিতৃ মাতৃৰ প্ৰতি মোৰ যিটো কৰ্তব্য এইটো অন্ততঃ মোৰ দিনত এই বস্তুটো কেতিয়াও শেষ হ'ব নোৱাৰে মই তেখেতসকলক কেতিয়াও এটা বৃদ্ধ আৱাসগৃহত গৈ মই তেখেতসকলক থাকিবলৈ মই কেতিয়াও নিদিওঁ পাহৰি গ'লো এই যে আধুনিক সভ্যতাৰ যিবোৰ অভিশাপ তাৰ ভিতৰত এটাইটো হ'ল যে বৃদ্ধ লোকসকলৰ প্ৰতি যিটো চৰম অৱহেলা সমস্ত বাৰ্ধক্যটো যি নিসংগতাৰ মাজত অতিবাহিত কৰিবলৈ ইউৰোপ আমেৰিকাত মানুহবোৰ বাধ্য হৈছে বা বাধ্য কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ মানুহেতো সদায় বয়সক সন্মান কৰিব শিকাইছিলে পিতৰি প্ৰতিমাপন্নে মানে দেৱতাক এজন পিতৃক সন্তুষ্ট কৰিলে সকলো দেৱতা সন্তুষ্ট হয় এনেকুৱা এটা আদৰ্শ আমাৰ ভাৰতবৰ্ষৰ আছিলে কিন্তু আজি লোকৰ নকল কৰি আমি নিজৰ পিতৃ মাতৃকো অৱহেলা কৰিব আৰম্ভ কৰিছোঁ গতিকে এই বিষয়ত মই ভাবোঁ যে আমি বৈষয়িক উন্নতি কেনেকৈ কৰিব লাগে সেইটো আমি ইউৰোপ আমেৰিকাৰ পৰা শিকিম কিন্তু নৈতিক উন্নতি কেনেকৈ কৰিব লাগে সেই শিক্ষা আমাৰ নিজৰেই আছে আমি নিজৰ পৰাই শিকিব লাগিব আপুনি সমাধানটো একেবাৰে দি দিলে হয়তো এজন বিজ্ঞানীয়ে এই কথাখিনিকেই এটা বিজ্ঞানসন্মতভাৱে উপস্থাপন কৰিব কিন্তু সমাধান একচুৱেলি আমাৰ সভ্যতাতেই ইয়াৰ সকলো সমাধান লুকাই আছে এতিয়া বেলেগ এটা বিষয়লৈ আহোঁ যে মই বোধহয় বিলাতৰ প্ৰথম শ্ৰমিক চৰকাৰৰ দিনতে তাত নেশ্যনেল হেল্থ ছাৰ্ভিচ ট্ৰাষ্ট জাতীয় স্বাস্থ্য সেৱা এটা ন্যাস অৰ্থাৎ তাৰ গোটেই স্বাস্থ্য সেৱাৰ ব্যৱস্থাটো ৰাষ্ট্ৰায়ত্ব কৰা হৈছিলে গোটেই জনসাধাৰণৰ স্বাস্থ্যৰ দায়িত্বটো ৰোগৰ চিকিৎসাৰ দায়িত্বটো ৰাষ্ট্ৰই লৈছিলে আপুনি এতিয়া সেই স্বাস্থ্য সেৱাৰ অধীনৰ হস্পিটেলবিলাক পৰিচালনা কৰি আছে ভাৰতবৰ্ষত তাৰ লগত তুলনা কৰিব পৰা কিবা ব্যৱস্থা আছেনে আপুনি এতিয়াও ব্ৰিটেইনত শ্ৰমিক চৰকাৰে চলি আছে আৰু তেওঁলোকে বৰ গৌৰৱবোধ কৰে যে তেওঁলোকে নেশ্যনেল হেল্থ ছাৰ্ভিচটো তেওঁলোকে ষ্টাৰ্ট কৰিছিলে
আমাৰ ভাৰতবৰ্ষত ইণ্ডিয়ান ৰেলৱে এনেকুৱা এটা অৰ্গেনাইজেশ্যন যাক আপুনি নেশ্যনেল হেল্থ ছাৰ্ভিচৰ লগত তুলনা কৰিব পাৰে ইনফেক্ট ইণ্ডিয়ান ৰেলৱে ইজ ছুপিৰিয়ৰ ইন টাৰ্মছ অফ ইটছ তেখেতসকলে যিমান মানুহ কৰ্মচাৰী নিয়োগ কৰে সেইটো কথা মই কোৱা নাই অকল মানুহ কিমান নিয়োগ কৰিলে তাৰ ওপৰতো এটা আঁচনিৰ সফলতা নিৰ্ভৰ নকৰে তেওঁলোকে হয়তো আজি ৰাষ্ট্ৰায়ত্ত স্বাস্থ্য সেৱা হোৱাৰ কাৰণে বহুত মানুহক ৰাষ্ট্ৰই নিয়োগ কৰিছে কিন্তু তাৰ ফলত জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ মানটো উন্নত হৈছে নাই বা তেওঁলোকৰ পৰা আমাৰ দেশে কি শিকিব পাৰে মই নেশ্যনেল হেল্থ ছাৰ্ভিচৰ একচুৱেলি অদ্বিতীয় বুলি কোৱা হয় নেশ্যনেল হেল্থ ছাৰ্ভিচ এইটো পৃথিৱীৰ কোনো দেশতেই নাই আৰু আমাৰ ভাৰতবৰ্ষততো নেশ্যনেল হেল্থ আমাৰ একচুৱেলি হেল্থ ছাৰ্ভিচটো নেশ্যনেল হয় যে চৰকাৰে দায়িত্ব বহন কৰে কিন্তু এইটো এডেকুৱেট এতিয়াও পৰ্যাপ্ত হোৱা নাই কিন্তু ব্ৰিটেইনৰ যিটো নেশ্যনেল হেল্থ ছাৰ্ভিচ ইট ইজ ছেল্ফ ছাফিচিয়েণ্ট আৰু তাৰ সৰ্বসাধাৰণে এতিয়াও ব্যক্তিগত খণ্ডত চিকিৎসাৰ কাৰণে তেওঁলোক যাবলৈ তেওঁলোকে প্ৰয়োজনীয়তা আজিৰ তাৰিখতো তেওঁলোকে বোধ কৰা নাই কিন্তু আমি এনেকৈ ঘুনুকঘানাকৈ শুনিবলৈ পাওঁ যে তাতো বিলাততো লাহে লাহে ব্যক্তিগত খণ্ডয়ো এই জাতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাত বেদখল বা দখল কৰিবলৈ আৰম্ভ কৰিছে এইটো হৈছে মানে আপুনি চাওক ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা আপুনি যিমানেই নকওক এইটো এটা চৰকাৰে পৰিচালনা কৰা স্বাস্থ্য সেৱা আৰু যেতিয়া ব্যক্তিগত স্বাস্থ্যখণ্ডই এটা তাতকৈ উন্নত মানদণ্ডৰ বা সুবিধাজনক এটা সেৱা আগবঢ়াব পাৰে তেতিয়া যিসকলে সেইটো এফৰ্ড কৰিব পাৰে প্ৰাইভেট ইঞ্চুৰেঞ্চ স্কিমৰ জৰিয়তে হওক বা আন ধৰণে হওক তেওঁলোকে ব্যক্তিগত খণ্ডলৈ যাবলৈ এতিয়া আৰম্ভ কৰিছে সেই হিচাপে ব্যক্তিগত খণ্ড কিছু গা কৰি উঠিছে কিন্তু তেওঁলোক কোনোমতেই ইংলেণ্ডৰ নেশ্যনেল স্বাস্থ্য সেৱাৰ সমকক্ষ হ'বলৈ মই ভাবোঁ যে এইটো হয়তো সম্ভৱ নহ'ব আপোনাৰ যিখিনি 3খন একিউট হস্পিটেল বুলি কৈছে আৰু 5খন কি কমিউনিটি হস্পিটেল সেইকেইটা একিউট হস্পিটেল আৰু কমিউনিটি হস্পিটেল এইটো কি বস্তু পাৰ্থক্য আছে কমিউনিটি হস্পিটেলত সাধাৰণতে যিবিলাক ৰোগ ধৰক এনে নহয় যে এই মুহূৰ্ততে এটা চিকিৎসা বিষয়ক এটা ইণ্টাৰভেনশ্যনৰ দৰকাৰ যেনে ধৰক এটা শল্য চিকিৎসাৰ দৰকাৰ তেনেকুৱা যিবিলাক ৰোগ তেনেকুৱা নহয় তেনেধৰণৰ ৰোগবিলাক সাধাৰণতে কমিউনিটি হস্পিটেলত মেনেজ কৰা যায় কিন্তু যেতিয়া এটা মাল্টিডিচিপ্লিনাৰী টীমৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকক কমিউনিটি হস্পিটেল এখনত তেনেকুৱা বেমাৰীক মেনেজ কৰিব নোৱাৰি আৰু তেতিয়া তেওঁলোকক স্থানান্তৰ কৰা হয় একিউট হস্পিটেলসমূহলৈ যিবিলাক আপুনি তুলনা কৰিব পাৰে আমাৰ গুৱাহাটী মেডিকেল কলেজ নহয় গুৱাহাটী মেডিকেল কলেজক আপুনি একিউট হস্পিটেল বুলি ক'ব আৰু হয়তো আমাৰ 30 বেডেড হস্পিটেল যিবিলাক আমাৰ জিলা বা মহকুমা পৰ্যায়ত আছে কমিউনিটি হস্পিটেলৰ লগত তুলনা কৰিব পাৰে এতিয়া আপোনাৰ তাত কমিউনিটি হস্পিটেলো আছে আৰু একিউট হস্পিটেলো আছে আপুনি আটাইকেইখনৰ লগত জড়িত হয় মানে ইংলেণ্ডত আপোনাৰ নেশ্যনেল হেল্থ ছাৰ্ভিচটো ভাগ কৰা হৈছে বিভিন্ন আই থিংক 100ৰো অধিক ট্ৰাষ্ট আছে ন্যাসে হস্পিটেলসমূহ চলায় একচুৱেলি এইটো বহুত ডিভলিউশ্যন কৰি দিছে ট্ৰাষ্টবিলাক ছেল্ফ ছাফিচিয়েণ্ট তাত চৰকাৰৰ ডে টু ডে ৰানিঙত তেওঁলোকে ইণ্টাৰফেয়াৰ খুব কমকৈ কৰে গতিকে ট্ৰাষ্টবিলাক স্বয়ংসম্পূৰ্ণ আৰু মই যিখন ট্ৰাষ্টৰ মই কৰ্মচাৰী সেইখন ট্ৰাষ্টৰ 4খন একিউট হস্পিটেল তেওঁলোকে পৰিচালনা কৰে আৰু 5খন কমিউনিটি হস্পিটেল তেওঁলোকে পৰিচালনা কৰে স্বয়ংসম্পূৰ্ণ আৰ্থিকভাৱে নে তেওঁলোকক চৰকাৰে তেওঁলোকৰ যিখিনি পাবলগীয়া সেইটো তেওঁলোকে চৰকাৰক দি দিয়ে আৰু ইনচেণ্টিভ আছে যদি আজি এটা ট্ৰাষ্টে ভাল ফল দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁলোকে চৰকাৰৰ পৰা বেছি পইচা পাব গতিকে এইটো ইনচেণ্টিভৰ কাৰণে ট্ৰাষ্টবিলাকে কম্পিট কৰে যে মই ভাল হওঁ নেইবাৰিং ট্ৰাষ্টখনতকৈ সুস্থ প্ৰতিযোগিতা আমাৰ ইয়াত আমাৰ দেশত সেইবোৰ ধাৰণা কিয় অনা হোৱা নাই মোৰ বাবে এইটো উত্তৰ দিয়াটো খুব এটা সুবিধাজনক মই ভাবোঁ যে আমাৰ চৰকাৰৰ প্ৰায়ৰিটি বুলি আমি যিটো কওঁ অগ্ৰাধিকাৰ ক্ষেত্ৰ হয়তো তাতে অকণমান খেলি মেলি হয়তো থাকিব পাৰে আচ্ছা আমি এতিয়া বেলেগ এটা বিষয়লৈ আহোঁ মই ভাবোঁ যে সেই বিষয়টো আলোচনা কৰিলে আমাৰ মাজৰ বহুতো শিক্ষিত শ্ৰোতা দৰ্শক উপকৃত হ'ব সেইটো হৈছে যে আপুনি এজন ডাক্তৰ কিন্তু আপোনাৰ বিভিন্ন বিষয়ত আগ্ৰহ আছে মই আপোনাৰ লগত এদিন কথা পাতিবলৈ সুযোগ পাইছিলোঁ তেতিয়া আপুনি কেইটামান কথা কৈছিলে তাৰ এটা আছিলে ফ্ৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰ যে আজিকালি ছফ্টৱেৰটো সকলোৱে চিনি পোৱা হৈছে আৰু ছফ্টৱেৰ মানে কি বস্তু বুজি পায় ইণ্টাৰনেট কম্পিউটাৰ ইত্যাদি চব মিলাই কিন্তু যে সেই আজিকালি যিটো মানে মানুহৰ জ্ঞান বিজ্ঞানৰ যিমানবোৰ ফচল সেইটো সকলোৱে
পোৱাকৈ ইণ্টাৰনেটে সেইটো ব্যৱস্থা কৰি দিছে বা ৱেবছাইটে সেইটো ব্যৱস্থা কৰি দিছে তো আমাৰ দেশত সেইবিলাক ব্যৱস্থাৰ বহুল প্ৰচলন হোৱা নাই এই বিষয়ে মই খুব বেছি কাৰিকৰী প্ৰশ্ন আপোনাক কৰিবলৈ মোৰ যোগ্যতাও নাই কিন্তু মই এই বিষয়ে আমাৰ মানুহে যিখিনি কথা শুনিবলগীয়া সেইখিনি বিষয়ে আপুনি অলপ বুজাই মই একেবাৰে থোৰতে কওঁ ফ্ৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰ আপুনি তাক তুলনা কৰক মাইক্ৰ'ছফ্ট উইণ্ডো বা মাইক্ৰ'ছফ্ট অফিচ পেকেজৰ লগত যিটো আপুনি কেইবা হাজাৰ টকা দি আপুনি কিনিব লাগে আৰু যদি নিকিনে আপুনি একচুৱেলি চুৰি কৰিব লাগে যিটো আমি পাইৰেটেড ছফ্টৱেৰ বুলি কওঁ কিন্তু পৃথিৱীত এনে কিছুমান মানুহ আছে এনে কিছুমান ইঞ্জিনিয়াৰ আছে তেওঁলোকে সামূহিকভাৱে কিছুমান ছফ্টৱেৰ বনাইছে যিবিলাকক মুক্ত মানে তাত কোনো গোপনতা নাই আৰু সেইবিলাক ফ্ৰী মানে এটা পইচাও আপুনি খৰচ কৰিব নালাগে মই এটা পইচাও খৰচ নকৰাকৈ আপুনি এটা ৱেবছাইট বনালে আপুনি গোটেই পৃথিৱীৰ জ্ঞানটো বিলাব মই যদি এটা পইচাও খৰচ নকৰাকৈ সেইটো পাওঁ আপুনি সেইটো বিনামূলীয়াকৈ দিবলৈ আপোনাৰ সেইখিনি সামৰ্থ্য কেনেকৈ হয় সামৰ্থ্য এই যিবিলাক আমি কওঁ একচুৱেলি তেওঁলোক জিলত তেওঁলোক এনেকুৱা যে আমি 5জন বন্ধু গোট খালোঁ যে আমি আৰম্ভ কৰিলোঁ যে আমি মাইক্ৰ'ছফ্টে এইটোত ইমান পইচা মানুহৰ পৰা লৈছে ইয়াৰে অৱশ্যে কেইজনমান ব্যক্তিক মই এতিয়া আপোনাক নাম মই ক'বলৈ নোৱাৰিম তেওঁলোকে এইটো এটা ৰিভলিউশ্যন এটা আনিছে যে মই 5জন বন্ধু যে আমি কেলে নবনাওঁ এটা ছফ্টৱেৰ আৰু এইটো আমি জনসাধাৰণক এনেই দি দিওঁ মানুহে অকল মানুহৰ ভাল কৰিবৰ কাৰণেই পৃথিৱীত বহু মানুহে কাম কৰি আছে যিটো অত্যন্ত উৎসাহৰ বিষয় আমাৰ নিচিনা মানুহৰ বাবে কিন্তু আপুনি এজন ডাক্তৰ হিচাপে এই বিষয়টোৰ প্ৰতি কিয় আগ্ৰহী হ'ল প্ৰয়োজনীয়তাৰ খাতিৰত মই এটা সংগঠনৰ লগত জড়িত আৰু মোক এটা ৱেবছাইট বনোৱাৰ মোক দায়িত্ব দিয়া হ'ল যিটো মই মোৰ ফাইনেন্সিয়েল যিহেতু যথেষ্ট খৰচ হয় মই ভাবিলোঁ মই নিজে অকণমান চেষ্টা নকৰোঁ কেলেই মই যেতিয়া নিজে বিষয়টোত সোমালোঁ মই দেখিলোঁ ৱেবছাইট এটা 2 ঘণ্টাত বনাব পাৰি যিটো সমকক্ষ যিকোনো এজন বৃত্তিধাৰী লোকে বনোৱাৰ ৱেবছাইটৰ দৰে আৰু এইটোত সোমাই যোৱাৰ পিছত মই ফ্ৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰৰ শিক্ষা ক্ষেত্ৰত যিটো ব্যৱহাৰিতা সেই বিষয়ে মই জানিব পাৰিলোঁ আৰু আপুনি আচৰিত হ'ব যে আজি শিক্ষা জগতৰ এখন ইউনিভাৰ্চিটিৰ কাৰণে বা যিকোনো এটা শিক্ষা অনুষ্ঠানৰ কাৰণে ফ্ৰী এণ্ড অপেন চ'ৰ্চৰ ইমান ব্যৱহাৰ আছে যে আপুনি সেইটো কল্পনা কৰিব নোৱাৰে আমাৰ দেশত সেইটো ক'তো তেনেকুৱা ব্যৱস্থা নাই মই নকওঁ যে বহু ইউনিভাৰ্চিটি বহু শিক্ষা অনুষ্ঠানে মুক্ত ছফ্টৱেৰ ব্যৱহাৰ কৰি আছে কিন্তু অসমত মই নাভাবোঁ যে এটা সচেতনতা এই আন্দোলনটো একচুৱেলি এটা সচেতন আন্দোলন হিচাপে গঢ় লৈ উঠিছে আমাৰ শিক্ষিত চামৰ মাজত এইটো মোৰ ভাৱ নহয় আপুনি যিটো কথা বুজাব খুজিছে ধৰক আজিকালি এটা বুটাম টিপি ইণ্টাৰনেটৰ পৰা বোলে মই গ্ৰীক কবি ছফক্লিছৰ বিষয়ে জানিব পাৰি এচাখৰটো উলিয়াই সেইটো উলিয়াই ল'লোঁ এনেকৈ আজি মই শ্বেক্সপিয়াৰৰ বিষয়ে জানিব খোজোঁ বা নিউটনৰ বিষয়ে জানিব খোজোঁ তাত আৰু ওলাই গ'ল আজিকালি পণ্ডিত হোৱাটো খুব সহজ হৈ গ'ল আৰু কাগজে পত্ৰে যিমানবোৰ প্ৰবন্ধ পঢ়িবলৈ পাওঁ পঢ়ি হয়তো সাধাৰণ মানুহে ভাবিব যে মানুহজন বিৰাট পণ্ডিত কিবা এটা কিন্তু আমি জনা মানুহে জানো যে তেওঁ ইণ্টাৰনেটৰ পৰা সেইটো উলিয়াই লৈ তেওঁ প্ৰায় মানে অনুবাদে কিন্তু আপুনি ধৰক বিভিন্ন দেশত অজস্ৰ গৱেষণা হৈছে মেডিকেল গৱেষণা সেই মেডিকেল গৱেষণাৰ ফলাফলবোৰ যদি আমাৰ ডাক্তৰসকলে মেডিকেল কলেজৰ প্ৰফেচাৰসকলে এটা বুটাম টিপিলে এটা পাই থাকিব পাৰে তেতিয়া তেওঁলোকটো নিজে জ্ঞানী হ'লেই সেই জ্ঞানটো তেওঁলোকৰ ছাত্ৰসকললৈও তেওঁলোকে সঞ্চাৰিত কৰিব পাৰিলে সেই ব্যৱস্থাটো ইয়াত কিয় কৰিব নোৱাৰে আপুনি অত্যন্ত উপযোগী প্ৰশ্ন সুধিছে ফ্ৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰৰ যিটো আন্দোলন তাৰ পৰা অনুপ্ৰেৰিত হ'ল এতিয়া শিক্ষা জগতৰ শৈক্ষিক সমাজ এতিয়া এটা অপেন এক্সেছ মুভমেণ্ট বুলি এটা মুভমেণ্ট এতিয়া নহয় একচুৱেলি আজি 6-7 বছৰ হ'ল যিটো মুভমেণ্টে কৈছে যে গৱেষণামূলক প্ৰবন্ধ আৰ্টিকল এইবিলাক বিনা পইচাতে শৈক্ষিক সমাজে পাব লাগে আৰু আজিৰ তাৰিখত আপুনি মেডিকেলৰ ক্ষেত্ৰতেই ধৰক মই বহু জাৰ্নেল অপেন এক্সেছ জাৰ্নেল বুলি কয় আপুনি কোনো পইচা দিব নালাগে কোনো ছাবস্ক্ৰিপশ্যন ল'ব নালাগে আপুনি বিনা পইচাতে সেই জাৰ্নেলসমূহৰ পৰা আপুনি লগা আপুনি এটা খুব ডাঙৰ কথা কৈছে মই সেইটো আৰু সহজকৈ বুজিবলৈ আৰু এটা প্ৰশ্ন কৰিম ধৰক আগতে আমাৰ বিশ্ববিদ্যালয়বিলাকে বা কলেজতো যে বিভিন্ন বিষয়ৰ বিদেশী আলোচনী জাৰ্নেল সেইটো লোৱাটো খুব উচিত আছিলে মই বহু বছৰ ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত জড়িত আছিলোঁ মাজে মাজে মই লাইব্ৰেৰীলৈ যাওঁ
গৈ দেখোঁ যে এখনো ফৰেইন জাৰ্নেল নাই ফৰেইন জাৰ্নেলৰ এইকাৰণেই দৰকাৰ যে বিশেষকৈ ধৰক বিজ্ঞানৰ যিমানবোৰ গৱেষণা হয় গৱেষণা পত্ৰ তাৰ ভাৰতবৰ্ষৰ বিজ্ঞানীৰ শতকৰাখিনি 5 পেপাৰ প্ৰকাশিত নহয় যিমানবোৰ হয় আজিকালি এতিয়া ভাৰতবৰ্ষতকৈ চীন দেশ বহুত আগবাঢ়ি গৈছে তাত বছৰি যিমান গৱেষণা পত্ৰ প্ৰকাশ হয় ভাৰতবৰ্ষই সেইটো কৰিবলৈ কিনে আৰু 50 বছৰ ৰ'ব লাগিব কিন্তু এই যে আমাৰ দেশৰ আগতে ফৰেইন জাৰ্নেল আছিলে বিশ্ববিদ্যালয় বা কলেজত তাৰ পুঁজিৰ অভাৱত সেইবোৰ লোৱা বন্ধ কৰিলে বন্ধ কৰাৰ ফলত শিক্ষকবিলাকে যদি জ্ঞান বিজ্ঞানৰ প্ৰতি মুহূৰ্ততে ইমান উন্নতি হৈছে তেওঁ যদি প্ৰতি মুহূৰ্ততে সমগ্ৰ পৃথিৱীত জ্ঞান বিজ্ঞানৰ নতুন নতুন কি হৈছে সেইটো যদি নাজানে তেওঁ ল'ৰা ছোৱালীক কি শিকাব তাৰ কাৰণে এতিয়া আপুনি যিটো কৈছে যে আমাৰ জাৰ্নেল কিনিবৰ দৰকাৰী নাই বিনামূলীয়াকৈ সেই বস্তুটো পায় তেতিয়া এই ইমান সহজ কথাটো আমাৰ দেশত কোনেও বা আমি আমাৰ গোটেই ইণ্ডিয়াৰ কথা এৰিছোঁ ভাৰতৰ কথা আপুনি অসমত তেনেকুৱা এটা আন্দোলন আৰম্ভ কৰাবলৈ আগভাগ ল'ব নোৱাৰে সঁচা কথা আপুনি ক'বলৈ গ'লে মই গুৱাহাটী ইউনিভাৰ্চিটি আৰু বিভিন্ন কলেজৰ শিক্ষকৰ লগত মই আজিলৈকে মই অতি কমেও 3টামান মই জানো মই অলপ দিনৰ কাৰণে আহোঁ মই 3-4টামান ৱৰ্কশ্বপ কৰিছোঁ অকল অপেন এক্সেছ মুভমেণ্টৰ ওপৰত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে যে আজিৰ যুগত কোনো অজুহাত নাই যে মই এই গৱেষণামূলক প্ৰবন্ধটো মই বিচাৰি পোৱা নাই এই অজুহাতটো এজন শিক্ষিত ব্যক্তি হিচাপে আজি মই দিবলৈ মই নোৱাৰোঁ 3বাৰকৈ ৱৰ্কশ্বপ কৰাৰ ফল কি হ'ল ফল নহয় এইটো এটা ব্যক্তিগত প্ৰচেষ্টা এইটো এটা ব্যক্তিগতভাৱে কৰা প্ৰচেষ্টা কিন্তু যদি এখন বিশ্ববিদ্যালয়ৰ নিচিনা অনুষ্ঠানে এই বিষয়ত যদি ভাগ নলয় এজন ব্যক্তিয়ে ইয়াতে মই এইটো কথা বুজিবলৈ খুব টান পাইছোঁ আপুনি 3খনকৈ ৱৰ্কশ্বপ কৰিলে এইটো যে সম্ভৱ সেইটো আপুনি ভালকৈ বুজাই দিলে তাৰ পিছতো কোনোৱে এই বিষয়ে কোনো আগ্ৰহ প্ৰকাশ নকৰিলে এইটো ভাবিবলৈ গ'লে মই ৱৰ্কশ্বপ কৰিছোঁ যিসকলৰ লগত কৰিছোঁ তেওঁলোকে নিজে নাভাবে হয়তো তেওঁলোকে নিজকে এম্পাৱাৰ্ড বুলি নাভাবে যে আমি এটা সলনি আনিব পাৰোঁ এইটো যিটো মোৰ ওপৰত মোৰ আত্মবিশ্বাস থাকিব লাগিব কোনোবা এজনে মই যদি 50 জনৰ লগত এখন ৱৰ্কশ্বপ কৰিছোঁ তাৰ ভিতৰত 2জন এনে ওলাব লাগিব যি নেতৃত্ব দিব পৰাৰ যাৰ মানসিকতা আছে বা ডক্টৰ শৰ্মা কথাটো অতি সহজ কৰি ক'ব পাৰি গোটেই পৃথিৱীতে প্ৰতি মুহূৰ্ততে হাজাৰ হাজাৰ বা এটা লক্ষৰ ওচৰ গৱেষণা পত্ৰ প্ৰকাশ হয় তাত প্ৰতি বছৰে লক্ষ লক্ষ গৱেষণা পত্ৰ প্ৰকাশ হয় সেইবোৰ আমাৰ ইয়াত দেশত বহিবোৰ কিনাটো সম্ভৱ নহয় কিন্তু আপোনাৰ যিটো ক'লে অপেন এণ্ড ফ্ৰী এক্সেছ চ'ৰ্চ to scholarly material সেই বস্তুটো আপুনি যদি ইয়াত কোনবাই কৰে আপুনি কৈছে সেইটো বিনামূলীয়া সেইটো মুক্ত তা আমি বুটামটো টিপিলে গোটেই পৃথিৱীৰ এখন আপুনি যিমানবোৰ গৱেষণা মই অকমান ক্লেৰিফিকেশ্যন কৰি দিওঁ সফটৱেৰ পাৰ্টটো বেলেগ সফটৱেৰ পাৰ্টটো আমি মুক্ত সফটৱেৰ পাওঁ গতিকে সেই মুক্ত সফটৱেৰসমূহৰ সহায়ত আমি পৃথিৱীৰ বহুত ইউনিভাৰ্চিটি এতিয়া সেই সফটৱেৰবিলাকৰ সহায়ত তেওঁলোকৰ গৱেষণামূলক প্ৰবন্ধ ইভেন কোৰ্ছৱেৰ ফৰ এক্সাম্পল MIT মেছাচুচেট ইনষ্টিটিউট অফ টেকন'লজি তেওঁলোকৰ প্ৰফেচাৰসকলৰ লেকচাৰাৰসকলৰ যিমান কোৰ্ছ মেটেৰিয়েল আছে আৰু সেই কোৰ্ছ মেটেৰিয়েলবিলাক মানদণ্ড সম্পন্ন কোৰ্ছ মেটেৰিয়েল তেওঁলোকে আজি তেওঁলোকৰ ৱেবছাইটৰ জৰিয়তে সেই সম্পূৰ্ণবিলাক আমাৰ আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন লেকচাৰাৰ ফিজিক্সৰ লেকচাৰাৰ তেওঁ মেছাচুচেট ইনষ্টিটিউট অফ টেকন'লজিৰ কোৰ্ছ মেটেৰিয়েল আনি তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত কোনো ধৰণৰ বাধা নাই এইটো প্ৰথম পদক্ষেপটো কি কৰিব লাগিব ধৰক মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন শিক্ষক মই ইউৰোপ বা আমেৰিকাৰ এটা গৱেষণা কেন্দ্ৰৰ সেই বস্তু গৱেষণা পত্ৰখিনি ইয়াত বহি পাব খোজোঁ মোৰ প্ৰথমটো পদক্ষেপ কি হ'ব লাগিব প্ৰথম পদক্ষেপ সচেতনতা যে এইবিলাক উপলব্ধ সচেতন হোৱাৰ পিছত মই কামটো আৰম্ভ কেনেকৈ আপুনি যেনেকৈ গুগল আপুনি চবেই চিনি পায় কিন্তু স্কলাৰলি মেটেৰিয়েল এক্সেছ কৰিবলৈ বা বিচাৰি পাবৰ কাৰণে স্কলাৰলি চাৰ্চ ইঞ্জিন আছে আপুনি গুগল বুলি ক'লে সাধাৰণ মানুহে বুজি পায় কিন্তু স্কলাৰলি চাৰ্চ ইঞ্জিন আছে যিবিলাক কাৰণ গুগলত যদি আপুনি এটা শব্দ লিখে আপুনি 1 বিলিয়ন ৱেবছাইট আপুনি বিচাৰি পাব তাৰ ভিতৰত আপুনি কোনটো আপুনি বিচাৰ কৰি আনিব কোনটো আপোনাৰ কাৰণে ৰিলেভেণ্ট গতিকে এই স্কলাৰলি মেটেৰিয়েল বিচাৰি পোৱাৰ এটা টেকনিক আছে আমি সেই টেকনিকটো শিকিব লাগিব কাৰণ ইণ্টাৰনেট এক্সেছ আমাৰ সকলোৰে হৈ গৈছে এনেকুৱা এটা কাম কৰিব নোৱাৰে ধৰক মই যেনিবা নেতৃত্ব ল'লোঁ মই একো নকৰোঁ মানে মই অৰ্গেনাইজ কৰি দিলোঁ সংগঠন কৰি দিলোঁ ইয়াৰ 3-4জন বিশেষজ্ঞক মাতি মই এনেকুৱা এটা ৱেবছাইট ইয়াতে আৰম্ভ কৰিলোঁ য'ত গোটেই পৃথিৱীৰ বস্তুখিনি মই আনিলোঁ আৰু মোৰ পৰা অসমৰ যিবোৰ শিক্ষানুষ্ঠান মেডিকেল কলেজ বিশ্ববিদ্যালয় তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰিব এইটো কৰিব পাৰি আমাৰ গোটেই ইউনিভাৰ্চিটিবিলাকে লগ লাগি তেওঁলোকে এটা ডিজিটেল লাইব্ৰেৰী কৰিব পাৰে ভাৰ্চুৱেল লাইব্ৰেৰী তেওঁলোকে তেওঁলোকৰ ৱেবছাইটটোৰ জৰিয়তে আমাৰ কাৰণে লগা যিবিলাক গৱেষণা পত্ৰ বা য'ত এই মেটেৰিয়েলবিলাক পোৱা যায়
সেই মেটেৰিয়েলবিলাকক তেওঁলোকে হাইপাৰ লিংক বুলি কয় তেওঁলোকে দেখুৱাই দিব পাৰে যে আপুনি এজন বিজ্ঞানী আপুনি বিচাৰি থাকিব নালাগে আপুনি চিম্পলি ৱেবছাইটটোলৈ যাওক আৰু তাৰ পৰা আপুনি আপোনাৰ বিভাগৰ এইটো এটা ডেটাবেছ এটা থাকিব আৰ্কাইভ হৈ থাকিব বস্তুবিলাক আপুনি খুব সহজতে আপুনি বিচাৰি পাব প্ৰকৃততে এনেকুৱা ৱেবছাইট একচুৱেলি আমি নকৰিলেও বেলেগ দেশে কৰিছে যিবিলাক আমিও ব্যৱহাৰ কৰিব পাৰোঁ মই অলপ এই বিষয়ত মানে প্ৰায় অৰ্ধশিক্ষিত বুলি ক'ব পাৰে গতিকে মোক কথা আৰু প্ৰাঞ্জলকৈ আপুনি বুজাব লাগিব মই ক'লোঁ যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন শিক্ষক বা মেডিকেল কলেজৰ এজন শিক্ষক মই আপুনি যিটো কোৱা মুক্ত আৰু বিনামূলীয়া সেই গৱেষণা পত্ৰবোৰ বা ইনফৰমেশ্যনবোৰ মই ইয়াত বহি পাব খোজোঁ মই প্ৰথমতে আপুনি ক'লে সচেতনতা মই সচেতন হৈ গ'লোঁ মই যে মই এইটো বিচাৰোঁ এতিয়া সেইটো পাবৰ কাৰণে দ্বিতীয় পদক্ষেপটো কি মই আপোনাক একেবাৰে সহজতে কৈ দিওঁ যেনেকৈ যেতিয়া আপুনি এটা ফিজিকেল লাইব্ৰেৰীত যাব তাত কিতাপ এখন বিচাৰি পোৱাৰ এটা পদ্ধতি আছে যিটো লাইব্ৰেৰীয়ানে জানে আপুনি লগা কিতাপখন তেওঁ বিচাৰি আনি দিয়ে ঠিক তেনেধৰণে এই গৱেষণা এই মই স্কলাৰলি মেটেৰিয়েল বুলি কৈছোঁ যিটোৱে সকলোখিনি সামৰি লয় এই স্কলাৰলি মেটেৰিয়েল আপোনাক লগা স্কলাৰলি মেটেৰিয়েল বিচাৰিবলৈ এটা পদ্ধতি আছে সেই পদ্ধতিটো আমি জানি ল'লে আমি স্কলাৰলি মেটেৰিয়েলখিনি মই প্ৰথমতে কিছু ধন বিনিয়োগ কোনো ধৰণৰ প্ৰয়োজন নাই প্ৰয়োজন আজি মই ইয়াত বহি আছোঁ ধৰা এইখিনিতে মই পাব মোৰতো কিবা এটাতো আপুনি মোক যেতিয়া কয় যে ডক্টৰ শৰ্মা আপুনি মোক অমুক বিষয়টোৰ ওপৰত আপুনি মোক অকণমান ইনফৰমেশ্যন আনি দিয়কচোন মই ইয়াতে বহি মই আপোনাক লগা বস্তুখিনি মই আপোনাক এঘণ্টাৰ ভিতৰত আপোনাক মই যুগুতাই দিব পাৰোঁ কেনেকৈ দিব পাৰিব মই ইণ্টাৰনেটলৈ যাম মই ইণ্টাৰনেটটো লাগিব সেইটো অপৰিহাৰ্য আজিকালি ঘৰে ঘৰে আছে মই এখন কাগজৰ সম্পাদক মোৰ অফিচতো 10-12টা ইণ্টাৰনেট সেইটো নোহোৱাকৈ বিশ্ববিদ্যালয়তো নথকাৰ কোনো প্ৰথম লাগিব ইণ্টাৰনেটটো থকাৰ পিছত সেইবোৰ সংযোগ কৰি ল'ব পাৰি তেতিয়া আপোনাৰ সেই ফ্ৰী এণ্ড অপেন এক্সেছ যিটো আছে সেই তাৰ পৰা এইটো কৰিব পাৰি সেই লিংক আপটো কেনেকৈ কৰিব পাৰি লিংক আপটো এইটো একেবাৰে সহজ কথা আপুনি ইণ্টাৰনেটত গ'ল গুগলৰ আজিকালি গুগল স্কলাৰ বুলি তেওঁলোকৰ এটা বিশেষ চাৰ্চ ইঞ্জিন আছে আপুনি গুগল স্কলাৰৰ জৰিয়তে আপুনি স্কলাৰলি মেটেৰিয়েল আপোনাক লগা স্কলাৰলি মেটেৰিয়েলখিনি আপুনি ইণ্টাৰনেটত সেইবিলাক বিনামূলীয়াভাৱে উপলব্ধ আপুনি খালি বিচাৰিবলৈ জানিব লাগে অকল বিচাৰিবৰ কাৰণেই যদি আমি এখন ৱৰ্কশ্বপ কৰোঁ আমি যদি শিক্ষকসকলক বুজাওঁ যে এই ধৰণে এই বস্তুবিলাক বিচাৰি ল'ব পাৰি মই ভাবোঁ ই সুদূৰ প্ৰসাৰী এটা পৰিৱৰ্তন আমাৰ আনিব পাৰিব কথাটো শুনি বেছ মানে উত্তেজিত হৈছোঁ এক্সাইটেড হৈছোঁ কিন্তু আপুনি যে 3খন ৱৰ্কশ্বপ কৰিলে তাত কি ধৰণৰ মানুহবোৰ আহিছিলে তেখেতসকল ধৰক আমাৰ কলেজৰ শিক্ষক বিশেষকৈ মোৰ ধৰক এনেকুৱা এটা মোৰ ষ্টেটাছ নাই যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মই উপাচাৰ্যৰ লগত বহি এনেধৰণৰ কথা পাতি আপুনি যাক ক'ব লাগে তেওঁলোককতো কৈছিলে মই কৈছিলোঁ কিন্তু মই যিটো অলপ আগতে ক'লোঁ তেওঁলোক মই বিশ্ববিদ্যালয়ৰ শিক্ষকৰ লগত প্ৰফেচৰৰ লগত শিক্ষকৰ লগত কৰা নাছিলোঁ এইটো কলেজ শিক্ষকৰ লগত হয়তো তেওঁলোকে নাভাবে যে হয়তো তেওঁলোকৰ প্ৰয়োজনীয়তাও নাই হয়তো মোৰ দৰ্শকসকল মোৰ যিসকলক লৈ ৱৰ্কশ্বপ কৰিলোঁ তেওঁলোক হয়তো এইলৈ বিশেষ হেৰিও আপুনি এই যে ৱৰ্কশ্বপখন কৰিলে প্ৰতিটো ৱৰ্কশ্বপত কিমানজন মই 40-50 জনৰ আৰু তেওঁলোক মন্ত্ৰমুগ্ধভাৱে তেওঁলোকে শুনে কথাবিলাক এটাও প্ৰশ্ন নকৰিলে তেওঁলোকে প্ৰশ্ন সোধে আৰু তেওঁলোকে অত্যন্ত উত্তেজিত হয় আপুনি যিটো আপোনাৰ হৈছে আৰু মই ভাবোঁ যে তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোক বেনিফিটেড ডেফিনেটলি হৈছে কিন্তু এইটো তেওঁলোকৰ বাবে এইটো সহজসাধ্য নহয় যে তেওঁলোকে এটা পৰিৱৰ্তন আনিব সামূহিকভাৱে এইটোৰ কাৰণে মই ভাবোঁ নেতৃত্ব দিব লাগিব আৰু নেতৃত্ব আহিব লাগিব বিশ্ববিদ্যালয় এখনৰ পৰা নহয় জানো তাকেইতো এখন বিশ্ববিদ্যালয় বা এতিয়া মেডিকেল বিশ্ববিদ্যালয় হ'ব তেওঁলোকে যদি সেইটো কাম আৰম্ভ নকৰে ত আপুনি আকৌ কেতিয়াবা অসমলৈ আহিবনে মই অসমলৈ বছৰ 2বাৰকৈ আহোঁ আৰু মই ইমান আগ্ৰহী আৰু সঁচা কথা ক'বলৈ মই নাজানো মোৰ কিমানখিনি সচেতনতা আছে কিন্তু মই ভাবোঁ যে মই অকণমান হ'লেও মই অৰিহণা যোগাব মই পাৰিম আৰু মই সঁচাকৈ আগ্ৰহী আপোনাৰ এই কথাখিনি যে আজি আমাৰ কিছুমান মানুহে শুনি আছে তাৰে এজন বা দুজন যদি এটা শিক্ষিত মানুহ আহি আপোনাক কয় যে আমি এনেকুৱা এটা ৱেবছাইট ইয়াত বনাব খোজোঁ যিটোৰ দ্বাৰা মানে আমি এইখিনি জ্ঞান বিজ্ঞান আমি প্ৰথমে ইয়ালৈ আনি আমি ইউনিভাৰ্চিটিক দিম মেডিকেল কলেজক দিম তেনেকুৱা কোনোবাই কৰিব পাৰেনে কৰিব পাৰে মই একচুৱেলি ৱেবছাইট এটা বনোৱাৰ সঁচা এটা কথাত ক'বলৈ গ'লে প্ৰয়োজন নাই মই যিটো ক'লোঁ এইবিলাক উপলব্ধ হৈ আছে খালি বিচাৰি পাবলৈ যিটো পদ্ধতি সেইটো আমি শিকিব লাগে সেইটো কাৰ পৰা শিকিব লাগিব সেইটো শিকিবলৈ কিতাপ পত্ৰও উপলব্ধ হৈ আছে ইণ্টাৰনেটতে উপলব্ধ হৈ আছে যে কেনেকৈ স্কলাৰলি মেটেৰিয়েল বিচাৰি ল'ব পাৰি সেই বিষয়ে আপুনি এটা টিউটৰিয়েল ইণ্টাৰনেটৰ পৰাই আপুনি বিচাৰি পাব আপুনি যিখন হস্পিটেলত কাম কৰে
যিখিনি বিশ্ববিদ্যালয়ৰ লগত জড়িত আপুনিতো নিউকাছল বিশ্ববিদ্যালয়ত হয়। শিক্ষকতাও কৰে হয়। তাত এইবিলাক উপায় তাত ব্যৱহাৰ কৰা হৈছে এইবিলাক যেতিয়া আপুনি নিউকাছল বিশ্ববিদ্যালয়ত উদাহৰণস্বৰূপে আপুনি যদি PhD কৰিবলৈ যায় আপুনি প্ৰথম ছমাহ অকল এইবিলাকেই শিকিব কেনেধৰণে স্কলাৰী মেটেৰিয়েল বিচাৰি উলিয়াব পাৰি প্ৰথম ছমাহ সেইটোৱে শিকিব অকল লাইব্ৰেৰীটোৰ পৰাই নহয় এই গোটেই পৃথিৱীত যিবিলাক জ্ঞানৰ যে সম্ভাৰ উপলব্ধ হৈ আছে সেইবিলাক আপুনি কেনেকৈ বিচাৰিব সেইটোৰ ওপৰতেই ইণ্টাৰ্ণশ্বিপ প্ৰথম ট্ৰেইনিংটো সেইটো হয় আপোনাৰ নিজৰ জ্ঞান বা অভিজ্ঞতা মতে অসমৰ কোনো ঠাইত কোনো কলেজত কোনো বিশ্ববিদ্যালয়ত এইবোৰ কথা কোনো চিন্তা কৰা নাই মই এইটো কথা মই কেনেকৈ ক'ম যে ইয়াতে কোনো ব্যক্তিয়ে এইবিলাক কথা তেওঁলোকে ব্যৱহাৰ কৰি থকা নাই কিন্তু এটা কথা মই ক'ব পাৰোঁ মই সামূহিক প্ৰচেষ্টা মোৰ চকুত পৰা নাই অন্ততঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বা আমাৰ গুৱাহাটী মেডিকেল কলেজত অন্ততঃ মোৰ চকুত মোৰ পৰা নাই মোৰ ভুল হ'ব পাৰে বুজিছোঁ আপুনিতো তাৰ বাৰে ৱৰ্কশ্বপ কৰিছে বাৰে বাৰে তালৈ যায় গতিকে আপুনি মই যোৱাকালি ৱৰ্কশ্বপ কৰিলোঁ এটা মেডিকেলত আৰু ছাত্ৰসকল তেওঁলোকে মন্ত্ৰমুগ্ধ তেতিয়া আপুনি এইবিলাক কথা কৈছিল নাই কৈছোঁ তেতিয়া যদি তাত কিবা আৰম্ভ কৰিলেহেঁতেন লগে লগেতো ক'লেহেঁতেন যে আমি আপুনি যিবোৰ কথা কৈছে ইতিমধ্যে আমি ইয়াত আৰম্ভ কৰিছোঁ তেওঁলোকে কোনেও কোৱা নাই তাৰ একমাত্ৰ অৰ্থ ইয়াত কোনো সেইটো কৰা নাই কিন্তু তেওঁলোক মন্ত্ৰমুগ্ধভাৱে শুনিছে আৰু তেওঁলোকে ব্যৱহাৰ হয়তো কৰিব কিন্তু মই বা আপুনি কিমানজন মানুহক আপুনি এক্সেছ কৰিব পাৰিব মই 10জনক পাৰিম ক'বলৈ 20জনক পাৰিম 100জনক পাৰিম কিন্তু আপোনাক মই টিভিলৈ আনিছোঁ কাৰণ এইটো এনেকুৱা এটা মঞ্চ য'ত আপুনি কথাখিনি ক'লে একেলগে কেইবালক্ষ মানুহে শুনিব সেইকাৰণেইতো আপোনাক আজি ইয়ালৈ অনা হৈছে মই যি হওক আমাৰ এতিয়া সময় হৈ আহিলে আপুনি আজি যিখিনি কথা কৈছে আমাৰ সমাজৰ যদি 10জনো শিক্ষিত মানুহে কথাখিনি নিজৰ কিবা কামত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে বা বিশ্ববিদ্যালয় কেইখনৰ যদি কোনোবাই এই বিষয়ে আগ্ৰহী মই জনাততো অসমৰ বিশ্ববিদ্যালয়ত এইবিলাক কথা জনা মানুহৰ অভাৱ নাই হ'ব নালাগে নায়েই মই বহুত মানে ব্যক্তিগতভাৱেও জানো ধৰক আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় তাততো এইবিলাক বিষয়ত অসাধাৰণ গুণসম্পন্ন মানুহো আছে এতিয়া আজি আমাৰ যিটো IIT তাততো আশা কৰোঁ তাত হয়তো এইবিলাক হৈছে কাৰণ তেওঁলোকতো আৰু খুব টপ ইঞ্জিনিয়াৰ তেওঁলোকে কৰিবও পাৰে কিন্তু আমাৰ এইটো দৰকাৰ হৈছে এইবোৰ যিবোৰ কলেজ বিশ্ববিদ্যালয় জেনেৰেল বিশ্ববিদ্যালয় তাতে এই বস্তুটো আটাইতকৈ বেছি দৰকাৰ হৈছে আমি নিজে নিজে বেনিফিটেড হ'লে নহ'ব আমি এইটো এটা সামূহিক আন্দোলনলৈ পৰিৱৰ্তন কৰিব পাৰিব লাগিব মই ভাবোঁ আপুনি যদি আকৌ ভৱিষ্যতে অসমলৈ আহে অকল কলেজ শিক্ষক বা মেডিকেল কলেজত নকৰি আপুনি সমাজৰ আৰু বিভিন্ন ঠাইততো মানুহ সিঁচৰতি হৈ আছে যিবিলাকে এইবোৰ জানিবলৈ আগ্ৰহ কৰে আৰু তেওঁলোকে যদি জানে তেওঁলোকে সেই জ্ঞানটো সমাজৰ আৰু 10জনলৈ বিয়পাই দিব পাৰে গতিকে মই আপোনাক এইটো শেষ অনুৰোধ কৰিলোঁ আপুনি ইয়াৰ পিছৰবাৰ যেতিয়া অসমলৈ আহিব তেতিয়া আপুনি এনেকুৱা এখন ৱৰ্কশ্বপ কৰিব য'ত আমাৰ নিচিনা সাধাৰণ মানুহ সেইটো আপোনালোকে 10জনেই থাকক কিন্তু যি প্ৰকৃতভাৱে আগ্ৰহী তেওঁলোকে যদি বস্তুটো জানে তেতিয়াহ'লে তেওঁলোকে সেই বস্তুটো আৰু 10জনৰ মাজত বিয়পাবলৈ চেষ্টা কৰিব এইটো আশা কৰি আপোনাক অশেষ ধন্যবাদ দি আজি আমি অনুষ্ঠানত ধন্যবাদ আপোনাৰ সান্নিধ্যৰ বাবে মই সঁচাকৈ কৃতজ্ঞ